श्रीमती सिनी बसुमतारी BPF नि श्री निजम नार्जारी एक्टिव वर्कर BPF नि श्रीमती रेणु नार्जारी BPF नि रेणु नार्जारी गसाइगाव डिस्ट्रिक्ट इउथ सेलनि भाइस प्रेसिडेन्ट जनक नार्जारी सारखौबो आङो गावनि सिनायथिखौ खावलायबाय। बे हाबाफारियाव बाहागो लाफैनो हानाय क'क्राझार जिल्ला UPPL नि बारग' आफादगिरि आथिखालाव बिथाङा कुसिगाव समस्तियाव दिनै जों BPF जों 70 बोसोर जों थाबोदोंमोन जेबो जों मोननाय जायाखै दा बिनि थाखायनो दा UPPL सरकारजों जों खामानि मावफानो होननानै जोगदान जाफैनाय जाबाय। दा जोङो 70 बोसोराव जोङो एसेबां खस्थ' खामानि मावबोदोंमोन नाथाय जों जेबो मोनाखै न'बो गंसेबो गैया आरो जोङो आजां हर सान खस्थ' खालामदों जोंनि नांगौखिनिखौ जों मोनाखै जों बिनि थाखायनो दा नैबे UPPL सरकारजों ज' सारेन्डार जाफैनाय जाबाय। जों 20 जन ग्रुप दङ गासैनिफ्राय फैनाया ओमफ्राय जों दा UPPL सरकारजों जों थाफानानै जोङो ज' खामानि मावलांनो ओंखारबोनाय जाबाय आरोखि। ক'ব বিচাৰোঁ যে আমি যোৱা 17 বছৰ কাল আমি BPF পাৰ্টিত আমি কাম কৰিছিলোঁ কিন্তু আমি একো সহায় সহযোগিতা আমি একো পোৱা নাই। আমাৰ গংগীয়া গাঁওখন আগৰ দৰে যেনে আছে 17 বছৰ কাল এনেকুৱাই থাকিল কোনো পৰিৱৰ্তন নহ'ল। গতিকে আমি চিন্তা কৰিলোঁ যে এই পাৰ্টিত বা সেই BPF পাৰ্টিত থাকি কোনো লাভ নহ'ব। গতিকে আমি এই নতুন চৰকাৰ UPPL একেতৰত আমি যোগদান কৰিলোঁ। যোগদান পিছত আমি দেখিলোঁ আমাৰ গংগীয়া গাঁওখন লাহে লাহে পৰিৱৰ্তনৰ ফলত আহি আছে। আমাৰতো গাঁৱত এতিয়া বালু পাথৰ মানে পেলাই আছে আৰু অলপ বাকী আছে এইটো আমি আশা কৰিলোঁ এই 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কাম পূৰা হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আমি সকলোৱে আমি UPPLত আমি আহিম আৰু যোগাযোগ কৰিম আৰু যি ইহঁতে আগন্তুক যি হ'ব লগা ভোটত আমি সকলোৱে আমি জয়লাভ কৰিম বুলি মই আশা কৰিছোঁ। কাম কৰা উপস্থিত হ'ব পৰা আমাৰ গণ্যমান্য ব্যক্তিসকল আৰু বিভিন্ন গাঁৱৰ পৰা অহা ৰাইজসকল মহিলাসকল পোনপ্ৰথমতে মোৰ আন্তৰিকতাৰে সকলোকে বহুত বহুত ধন্যবাদ জোহাৰ যাচিলোঁ। আজি মোৰ ক'বলগীয়া বেছি নাই যদিও আমি 17 বছৰ কাল আমি হাগ্ৰামাৰ তলত কাম কৰিছিলোঁ কিন্তু একো লাভালাভ একো ফল আমি পোৱা নাই। আমাৰ গংগীয়া গাঁওখন এই যেনে আছে এই তেনেকুৱাই একো বৰঞ্চ আমি বহুত সহায় কৰিছিলোঁ বেছি কিবা চেয়াৰমেনক বৰঞ্চ মোৰহে বেছি ক্ষতি হ'ল কিন্তু লাভালাভ একোৱেই হোৱা নাই। গতিকে আমি এতিয়া এই UPPLত আহি আমি দেখিবলৈ পালোঁ যে আমাৰ ঘৰৰ আজি পাইছোঁ আৰু আমাৰ ৰাস্তা ঘাট এতিয়া আমাৰ যিটো এতিয়া দক্ষিণ এৰিয়া এতিয়া বালু পাথৰ মানে পেলাই আছে আৰু অলপ বাকী আছে এইটো কাম পূৰা হ'ব আশা কৰিছোঁ। গতিকে আমি UPPLত আহি আমি দেখিবলৈ পালোঁ যে আমাৰ গংগীয়া লাহে লাহে পৰিৱৰ্তনৰ ফালে আহি আছে। গতিকে আমি মানে আশা আছে UPPLত আহিলে নিশ্চয় আমাৰ গাঁওখন
লাহে লাহে উন্নতিত আহিব আৰু আমাৰ যিটো কিছুমান বাকী আছে এইটোতো বহুত দূৰৰ কথা যিটো এই এইটো লাহে লাহে ব্ৰিজখন পালে আমাৰ ওচৰত হ'ল চিৰপাংগুৰিটো এই ব্ৰিজ নোহোৱাৰ কাৰণে আমাৰ কচুগাঁৱত যাব লগা হৈছে দূৰ হয় আৰু কি গতিকে আমি যদি আমাৰ ৰাজ্য যদি UPPL সকলে আহিব পাৰিলে আমি নিশ্চয় আমি লাভালাভ হ'ব আৰু আমাৰো সুবিধা পাম এইটো মোৰ আশা আছে আৰু গতিকে আমি চিন্তা কৰিলোঁ যে এই BPF থাকি একো উন্নতি হ'ব পৰা নাই আমিও বেছি মেম্বাৰৰ কাম কৰিছিলোঁ বৰতো ক্ষতিহে হ'ল মোৰ গতিকে মই চিন্তা কৰিলোঁ যে নিশ্চয় ইয়াত আহি আমাৰ ছাৰো আমাৰ লগত পৰিচয় আছে আগৰ পৰাই গতিকে মই ভাল লাগিছে আৰু ইয়াত আমাৰ নিশ্চয় এদিনাখন আমাৰ গংগীয়া গাঁওখন উন্নতিত আহিব বুলি মই আশা কৰিছোঁ